সো গুড মৰ্নিং মাই ইউটিউব ফেমিলি। আজি হৈছে শুক্ৰবাৰ মানে 23 জুলাই। তো আমি ভাবিলোঁ মানে বহুত দিনৰ প্লেন নহয়, হঠাৎ এটা প্লেন কৰিলোঁ কি ইমান গৰম আৰু তাত ভেকেশ্যনো চলি আছে যিহেতু, সেইকাৰণে আমি ভাবিলোঁ যে ফেমিলি ট্ৰিপ এটাত কিয়নো নাযাওঁ। সেই ভাবি আমি সকলোৱে মানে ওলালোঁ ফুৰিবলৈ বুলি। এতিয়াতে নকওঁ কোনটো জেগালৈ যাওঁ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক, গম পাব ক'ত যাওঁ আৰু কেনেকুৱাকেনো আমি মানে দিনটো পাৰ কৰোঁ। মানে 2টা দিন হাতত লৈছোঁ, কেনেকুৱাকেনো আমি পাৰ কৰোঁ সেইটো আপোনালোকক দেখাওঁ। ব'লক ভিডিঅ'টো তেন্তে আৰম্ভ কৰোঁ। যিহেতুকে আমি শুৱালকুছিৰ হয়, সদায় মানে গুৱাহাটীলৈ বা ক'ৰবালৈ যোৱাৰ আগত সদায় এই গণেশ মন্দিৰটো, আজ্ঞাথুৰি গণেশ মন্দিৰটো আমি লগ পাওঁ। তো যাত্ৰাতে যিহেতুকে গণেশ বাবাক আমি লগ পাওঁৱেই, সেইকাৰণে কিয়নো সেৱা নকৰোঁ, ভালদৰে সেৱা কৰি ওলালোঁ যাতে আমাৰ এই দুদিনৰ যি যাত্ৰা সেই যাত্ৰাটো ভালদৰে পাৰ হৈ যাওক। গীতেৰে সুৰেৰে হিয়ালা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা, মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা। মোৰ মন জোছনা হৃদয়ৰে হাসনা, তুমি মোৰ মন জোছনা হৃদয়ৰে হাসনা। এতিয়া আমি পালোঁ যোৰাবাট। দেখিছে অলপ কুঁৱলী, তাতে আৰু অলপ চিকমিককৈ বৰষুণ আহি আছে। ভাল লাগিছে, ধুনীয়া এটা মানে ঠাণ্ডা সেয়া লৈ কেনে আমি গৈ আছোঁ। আৰু ক'ৰবাত যদি যাওঁ মানে এনেকুৱাকৈ বৰষুণ দিলে বহুত ভাল লাগে, অলপ বৰষুণ তাৰ মাজেৰে আমি গৈ আছোঁ তেনেকুৱাকৈ। এতিয়া আমি মানে তেল ভৰাবলৈ সোমালোঁ গাড়ীত। যিহেতু আমাৰ ইয়াতকৈ 3 টকা তাত কম হয়, সেইকাৰণে আমি ভাবিলোঁ কি 3 টকা কমিলেও বহুত কমা ন, আৰু যাত্ৰাটো যিহেতুকে আমাৰ বহুত দূৰলৈ হ'ব, সেইকাৰণে আৰু আমি ইয়াতে তেলটো ভৰাই ল'লোঁ আৰু। পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা, সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা। বৰ্ণিহাট পাৰ হৈয়ে আমি ৰখিলোঁ ইয়াতে। মানে কি হ'ল, আগতে যিহেতুকে কৰোণাৰ টাইমত ইয়াতে মানে ক'ভিড টেষ্ট কৰিছিলে, তো এতিয়া ক'ভিড টেষ্টৰ তেনেকুৱা কোনো সেয়া নাই। ইয়াতে জাষ্ট আপোনালোকৰ গাড়ীত কেইজন আহিছে তেওঁলোকৰ কাৰ্ড মানে দেখাব লাগে আৰু শ্ব' কৰিব লাগে সেয়া, কিন্তু এটা এপ ডাউনলোড কৰিহে কৰিব লাগে। তাত যিহেতুকে নেটৱৰ্ক প্ৰব্লেম, তো আমি এপটো ডাউনলোড কৰিব নোৱাৰিলোঁ। তো চিন্তাও কৰিব নালাগে, তাত দাদা কেইজনমান থাকে, দাদা কেইজনে কৰি দিয়ে, এনেকুৱাকৈ ৰিচিপ্ট এখন লিখি দিয়ে যাতে আগত একো প্ৰব্লেম নহয় আৰু তাত কৰি দিব পাৰে, কিন্তু এপটো ডাউনলোড কৰি থোৱাটো ভাল। সেয়া কৰি হোৱাৰ পাছত আমি আহি আছোঁ। আপোনালোকক কৈ দিওঁ যে আপোনালোক শ্বিলং আহিলে হওক বা বাহিৰত য'তেই নাযাওক, আপোনালোকৰ যি আধাৰ কাৰ্ড পেন কাৰ্ড আছে সেইখিনি যাতে লগত লৈ যায়। হঠাৎ লগা হ'ব পাৰে, যাতে লাগিলে আপোনালোকে শ্ব' কৰিব পাৰে। আমি আহি পালোঁ বৰাপানী। তেন্তে আহক বৰাপানীৰ ভিউটো এবাৰ চাওঁ, সকলোৱে নামি অলপ ফটো উঠোঁ। কৰি থাকোঁতে ভাবিলোঁ আপোনালোকক স্বাগতম জনোৱাই নাই, তেন্তে আহক আপোনালোকক স্বাগতমটো জনাই লওঁ। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ নিশ্চয় ভাল। মোৰো এষাৰ বম জয়। আজি আমি আহিছোঁ শ্বিলং মানে মেঘালয় ফুৰিবৰ কাৰণে, ফেমিলি আহিছোঁ। বলক আজি ভিডিঅ'টো চাই থাকক। যিহেতুকে মই ভিডিঅ' কৰিলোঁ কিন্তু ইণ্ট্ৰ' দিয়াই হোৱা নাছিলে, সেইকাৰণে কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আহক আজি আমি ক'ত কেনেকৈ যাওঁ চাওঁ। এতিয়া আমি পালোঁ বৰাপানী, অলপ ফটো উঠিবৰ কাৰণে আহিলোঁ। এয়া আমাৰ মডেল বৌ, এয়া ফটোগ্ৰাফাৰ দাদা। এতিয়া আমি পালোঁ মানে বৰাপানীত অলপ ৰখিলোঁ, যিহেতুকে ৰাতিপুৱাই অহা হৈছিল, সেইকাৰণে আৰু ভাবিলোঁ কি ইয়াতে অলপ কিবা খাই লওঁ। বলকচোন চাওঁ কি আনিছোঁ, কি খাওঁ, আৰু ইয়াৰে অলপ ভিউটো চাওঁ বলক।
উশাহৰে গহনা তোমাৰে ছবিতে আবিৰ খানো গানতে তুমি অংকিতা দুচকুত তোমাক আকৌ বৰাপানীত চাহ খাই আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু কৰি আকৌ গাড়ীত আমি যিহেতুকে মৰ্ণিং ওলাইছিলোঁ মৰ্ণিঙৰ ব্ৰেকফাষ্টত চাহ খালোঁ আৰু নিছিলোঁ কণী আৰু কল আৰু এতিয়া আমি কণী আৰু কল খাই খাই আমি আকৌ আমাৰ যাত্ৰাটো আৰম্ভ কৰিলোঁ। মোৰ হেঙুলীয়া মনে তোমাতে পাৰে সেউজীয়া প্ৰেমৰ বতৰা দূৰণিৰে আকাশৰে জিলিকা তৰা কাষৰতে আহি ৰলেহি মই চমকো পৰশৰ এয়া দেখিছে পিছপিনে মোৰ গোটেই ডাৱৰ ফাইনেলি আমি আহি পালোঁ এতিয়া চেৰাপুঞ্জী। বলক ভিতৰৰ পিনে চাওঁ কেনেকুৱা কিনো আৰু ইয়াৰ ঠাণ্ডা কেনেকুৱা। ৱেলকাম টু ৱাকাৱা ফলছ। উৰি যায় মন বলাকা তোমাৰে সপোনকে তুমি প্ৰাণৰ বৰষা সেউজী মাটিৰে সুবাসনা হিয়াৰে বসুন্ধৰা তোমাতে মতলীয়া তুমি দিলা 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 ঠিকনা ও জিয়া 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 বাসনা মোৰ হেঙুলীয়া মনে তোমাতে দেখিছে পুৰা কুঁৱলী ৱাও কি মজা লাগিছে। বহুতে ঠাণ্ডা হয় মানে চেৰাপুঞ্জীত দেখিছে কুঁৱলীৰে একো নেদেখাই হৈ আছে আৰু বতাহ একেলগত ধুনীয়া লাগিছে আৰু আমাৰ যিহেতুকে তাত বহুত গৰম হয় আহিয়ে মানে বৌৰ চিনাকি ওলাল মানে বৌ মানে শুৱালকুছিৰ আৰু এওঁলোকো শুৱালকুছিৰে হয়। ক'ৰবাত গৈ যেতিয়া চিনাকি মানুহ লগ পোৱা যায় ন বহুত ভাল লাগে। তেনেকুৱাকৈ বৌহঁতে কথা পাতি আছে আৰু আমি কথা বতৰা হোৱাৰ পাছতে তলত যাম ৱাকাৱা ফলছবোৰ চাম। তাত অকল এটা ফলছে নাই বহুত কেইটা আছে। মই আগতো এবাৰ আহিছিলোঁ আৰু এবাৰ আহিলোঁ চাই যাওঁ একেলগত আৰু এবাৰ। ফাইনেলি ইমানখিনি ওপৰৰ পৰা খোজকাঢ়ি আহি আমি এতিয়া পালোঁ তল। ये है हमारा फोटोग्राफर भैया। पर फोटो हाउ मच? अब मैं ब्लॉग स्टार्ट कर रही हूँ। ये भाभी जी हम लोग का और ये हम लोग का ब्लॉगर
जो कि अभी नहीं है। और ये है भाई हमारा, और ये तो पहचानते हो, देखो एंकल हिला रहे हैं। ये हम लोग को फोटो ये देखो पूरा कपड़ा गीला हो गया। ये देखो মই তোমাৰ এক হৈ ৰম সদায় তুমি মোৰ মই তোমাৰ এক और यहाँ पे फिर से फोटो शूट होगा। अब भैया और भाभी का फोटो शूट होगा। और अभी फोटोग्राफर चेंज हो गया। और ये देखो मियाँ बीवी, मियाँ बीवी का फोटो शूट चल रहा है। इमाम के मेलिसा से बोल कौन ले ये है यहाँ का व्यू। कुछ बोल लो। आ गया या ये फोटोग्राफर अभी फोकस कर रहा है। अभी फोटो अच्छा आएगा। और ये देखो हम लोग का शूज वहाँ पे है। ये देखो स्माइल प्लीज। देखो कॉलगेट का एडवर्टाइज मार रहा है अभी। चलो कुछ बोल दो। लाइक यस लाइक करने के लिए बोला है। ये দুজনী বাইক ফোনে ফটোশ্বুট কৰিছে। আৰু এইটো হ'ল বাহিৰৰ ভিউ। ধুনীয়া ইয়াৰ চাওক ফটো উঠিবৰ কাৰণে ক'ত উঠিছে। এয়া দুটা ছুটি চাপৰ মানে সপোনতো পৃথকতো তুমি তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা সপোনতো পৃথকতো दिख रहा है यहाँ पे। চাই গাড়ী ভিতৰত মানে অলপ কিবা ফাল্টু কৰি আছে, অলপ ৰেষ্টটো ল'লো মানে ইমান খোজ কাঢ়িলোঁ ধৰিব বিচাৰিতো বলকচোন তাই কি ফাল্টু কৰি আছে শুনো। আমাৰ লগতে আপোনালোকে আমেজটো লৈ লওক। I'm just missing Simba. And oh, I have one. I miss my boyfriend. Nam? What is his name? It's not English. Hey, एक गोलू रखना kan tu nata nam tu ni. Oh, makan bibi sana. All boleh makan. All. I am missing my boyfriend. Name? What is his name? Call. Banana. যেতিয়া মানে মেকআপবোৰ গুচি যায় এখন ফটোত, তেতিয়া ধৰক বৰষুণ পৰি মেকআপবোৰ গুচি যায়, তাৰ পাছত কেনেকুৱা হয় চাওক অৱস্থা এয়া। আৰু ভালকৈ অলপ দেখাই দিওঁ আপোনালোকে। এয়া হ'ল আমাৰ বাংলাদেশ। ইয়াত যিমান জলাশয় দেখা গৈছে, এই জলাশয়ৰ পানীৰ চ'ৰ্চটো হ'ল আমাৰ মেঘালয় বৰষুণ। কিয়নো বাংলাদেশত পাহাৰৰ সংখ্যা খুবেই কম আৰু বংগোপসাগৰৰ পৰা যিমান মেঘৰ ডাৱৰ আহে সেইটো মেঘালয় পাহাৰত খুন্দা খাই মেলি বৰষুণৰ যিটো সৃষ্টি হয়, সেয়া পানীৰ
এয়া জলাশয়। হৈছে বাংলাদেশৰ পেনাৰমিক ভিউ। এইটো বাংলাদেশৰ বৰ্ডাৰত নপৰে আচলতে, মানে ইয়াৰ পৰা বাংলাদেশখন মানে অলপ দেখা পায় আৰু ভালকৈ, সেইটোৱে। আমি ইয়াতে ৰখিলোঁ, মানে বাংলাদেশৰ সেয়া চাই আহিলোঁ, আহি কেনে ছেভেন ছিষ্টাৰ ৱাটাৰফলো চালোঁ, চাই কেনে এতিয়া আমি ৰখি কেনে খাদ্য খাম বুলি ভাবিছোঁ আৰু ঘৰতে বনাই লৈ অহা হৈছিল, মানে দাদা আৰু বৌয়ে বনাই আনিছিলে। আহকচোন চাওঁ কি বনালে। কেনে এয়া হৈছে আজি আমাৰ খানা, মানে ৰাস্তাতে ছাইডত এনেকৈ বহি ল'লোঁ আৰু আমি বহা সেও লৈ আহিছিলোঁ। ইয়াতে আছে ভাত, চালাড আৰু মাংস বনাই আনিছিলোঁ। এয়া খাই লৈ আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। এতিয়া আমি গৈ আছোঁ ডেইনটলেণ্ড ফললৈ। বলকচোন চাওঁ ডেইনটলেণ্ড ফলটো কেনেকুৱানো হয়, চাই থাকোঁ ভিডিঅ'টো শেষলৈকে। এতিয়া আমি আহি পালোঁ ডেইনটলেণ্ড ৱাটাৰফল। আহক ডেইনটলেণ্ড ৱাটাৰফলটো এবাৰ চাওঁ কেনেকুৱানো হয়। ধুনীয়া ৱেডাৰটো, একদম ঠাণ্ডা বতাহ আহি আছে এইপিনে। হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই আপোন পাহৰা কত আশা জাগি উঠে তোমাকে দেখিলে কেন হয় নজনাকে কাষৰলৈ আহিলে জাগৰুৱা মলয়াই কয় কথা তুমি বিনে মই আধৰুৱা জাগৰুৱা মলয়াই কয় কথা তুমি বিনে মই আধৰুৱা জাগৰুৱা মলয়াই কয় কথা তুমি বিনে মই আধৰুৱা এনেকুৱাকৈ আমাৰ ফটো ছেশ্যন চলি আছে। এইবাৰ আমাৰ বাবু হৈছে ফটোগ্ৰাফাৰ আৰু এয়া আমাৰ ডান্সাৰ, য'ত ত'ত মানে এনেকৈ নাচিয়ে থাকে আৰু শাহু বোৱাৰী ল'ৰা গোটেইকেইজনী একেলগত আৰু। ফাইনেলি আমাৰ চোৱা হৈ গ'ল। এতিয়া আমি যাম হোটেল ৰুমলৈ। ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। যদি ভাল লাগিল তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত। যদি মোৰ চেনেলত নতুন তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে। কালিও মানে আজি আমি শ্বিলঙত থাকি যাম, কাইলৈহে গুৱাহাটী ৰিটাৰ্ণ হ'ম। তো যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ষ্টে টিউন হৈ থাকক, নতুন ভিডিঅ' আহি আছে।